হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? সকলো ভালে আছেনে? আমাৰো ভালেই, খালি গৰমটোহে বৰ বেছি পৰিছে। এতিয়া আমাৰ অফিচ টাইমে চলি আছে, দুজনৰে চলি আছে। লাঞ্চ কৰিবলৈও টাইম হ'ল, আঢ়ৈটাই বাজিবলৈ হ'ল। আপোনালোকে লাঞ্চ কৰিলে চাগে? লাঞ্চ যাওঁনে? যাওঁ লাঞ্চত যাওঁ। আৰু আপোনালোকে লাঞ্চ কৰিলে চাগে, আৰু যদি নাই কৰা তেতিয়াহ'লে ব'লক আমি আজি চবেই একেলগে লাঞ্চ কৰোঁ। নমস্কাৰ বন্ধুসকল। আজি বাহিৰত বহুত গৰম, আজি বুলিয়ে নহয় কেইদিনমানৰ পৰা বহুত গৰম। তো সেই গৰমটো চাই পেলাই আজি এটা আমি লাঞ্চ ৰেডি কৰিছোঁ। তো লাঞ্চত আমাৰ আছে পঁইতা ভাত, পানী দিয়া ভাত। যিটো ভাতত আছে বুট তিয়াই পেলাই দিছোঁ, পিঁয়াজ, মিঠাতেল, নেমু আৰু নিমখ। নেমুটো মেইন পঁইতা ভাতত। তো সেইটো পঁইতা ভাত ৰেডি কৰিছোঁ। আৰু তাৰ লগত আছে আমাৰ ডিম আলু পিটিকা, পদুনা চাটনি, পানী টেঙা, বুটৰ চাটনি আৰু অমলেট, আৰু লগতে নেমু আছে। আৰু আজি আমি আৰু এটা চেলেঞ্জ আছে। মেইন বস্তু সেইটো। চেলেঞ্জটো কি কৈ দিব? চেলেঞ্জটো হ'ল কি, আপোনালোকে দেখিছে আমি দুটা ভোটজলকীয়া লৈছোঁ। প্ৰকাণ্ড কিন্তু মোৰটো ডাঙৰ। প্ৰকাণ্ড দুটা ভোট জলকীয়া লৈছোঁ। বহুত জ্বলা হ'ব চাগে। ঠিক আছে, তো আমাৰ চেলেঞ্জটো হ'ল কি, টাইমৰ কোনো কথা নাই, কিন্তু মেইন এইটো শেষ কৰিব লাগিব। আৰু এইটো যোনে শেষ কৰিব তাৰ কাৰণে এটা গিফ্ট আছে। যোনে শেষ কৰিব নোৱাৰে তাৰ কাৰণে একো পানিচমেণ্ট নাই, কিন্তু যোনে শেষ কৰিব পাৰিব তাৰ কাৰণে এটা গিফ্ট আছে। হাৰাটোৰ একো নাই, কিন্তু যোন জিকিব তাৰ কাৰণে এটা গিফ্ট আছে। কি আছে সেইটো আপোনালোকে চাই থাকক ভিডিঅ'টো, লাষ্টত গম পাব। আৰম্ভ কৰোঁ। ঠিক আছে। দেখি কাৰ লোভ লাগিছে বাৰু কমেণ্টত জনাব। এইটো পানী দিয়া ভাত গৰমত। ঠিক আছে, তো আপোনালোকে চাওক, আমি তেতিয়ালৈকে খাওঁ। চাটনিকেইখন মজা হৈছে। লগা বহুত আছে দেই। চাটনিকেইটাও ধুনীয়া হৈছে। জ্বলা মজা। আজি প্ৰাইচটো ল'বই লাগিব। আজি প্ৰাইচটো ল'বই লাগিব। প্ৰাইচ মোৰ বেছিটো লগা নাই। ঘামি গৈছে একদম। জ্বলা গৰম, কিন্তু পানী দিয়া ভাতটো একদম মজা লাগিছে। আচলতে গৰমৰ কাৰণে এইটো বহুত উপকাৰী। এইটো ঔষধ হয় আচলতে। আমাৰ অসমীয়া মানুহ নোলাবই চাগে যোনে পানী দিয়া ভাত খাই পোৱা নাই। ভাতটো ৰেডি, আমাৰ এখেতে কৰিছে। ধুনীয়া, তাৰমানে নিমখ নেমু চব ইমানখিনি বিৰাট পাৰফেক্ট হৈছে। ধন্যবাদ। সৰুতে বহুত খাইছোঁ পানী দিয়া ভাত, স্কুল যাওঁতে। আজি কিন্তু এইটো আমাৰ দুইটাৰ কাৰণে নতুন এক্সপিৰিয়েঞ্চ। এইটো নতুন। বিশেষকৈ ভোট জলকীয়া খাইছোঁ, কিন্তু ইমান এনেকৈ এটাটো মই শেষ কৰা নাই।
সাংঘাতিক জ্বলা। কথা এৰাই গৈছে মুখত, এনেকুৱা জ্বলা হৈছে। মোক খাম মোক হোৱা নাই ভাই, নাই পোৱা আৰু লাগিব। বাকী চব খতম কৰিলোঁ, খালি বদনাখিনি খাব নোৱাৰিলোঁ আৰু। হৈ গ'ল। তেন্তে বন্ধু আহিলা? মই হাৰিলোগৈ, অলপ থাকিলে বাকীখিনি খালে খাইছে ইও বহুতখিনি খাইছে। খাইছোঁ কিন্তু ইমান নোৱাৰিলোঁ। তেন্তে এয়াই আছিলে আমাৰ আজি ভিডিঅ'টো। চেলেঞ্জ আৰু এতিয়া লাষ্ট আপোনালোকক দেখুৱাই আছোঁ আমাৰ গিফ্টটো কি আছে। আমি খাই মেলি আজৰি হৈ গ'ল। খালোঁ, চেলেঞ্জটো হ'ল, মই হাৰিলোঁ অলপত নহয়, প্ৰায় আধা মিনিট হাৰিছোঁ। তো এতিয়া গিফ্টটো ই পাব। এতিয়াৰ কাৰণে পাৰফেক্ট গিফ্ট। এতিয়াৰ কাৰণে পাৰফেক্ট গিফ্ট আৰু গৰম হিচাপে। তো গিফ্টটো হৈ গ'ল এইটো পুৰবী দৈ, মিঠা দৈ। তো লোৱা, এইটো পুৰবী মিঠা দৈ। অ'কে তেন্তে খাইছোঁ মানে এনেকৈ লৈ খাইছোঁ। মোৰ এতিয়া জ্বলা নাইকিয়া হৈ যাব। ইয়াৰ ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু যাবলৈ এনেকৈ ধুনীয়াকৈ ভিডিঅ' পাই থাকিব। আৰু এইটো ভিডিঅ' আমাৰ অলপ বেলেগ, কাৰণ আমি গানৰ ভিডিঅ' দি আছোঁ। তো এইটো এটা ফুড চেলেঞ্জ। আগলৈ আৰু এনেকুৱা ভিডিঅ' পাব, আৰু গানৰো বেলেগ ভিডিঅ' পাব। আপোনালোকে চাই থাকিব আৰু মৰম দিব। তো ধন্যবাদ, তেতিয়ালৈকে ভালকৈ থাকক।